আজি আমি বিশেষভাৱে গোসাইগাঁও প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলত উপস্থিত আছে আমাৰ সদৌ গুজৰাটবংশী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সন্মানীয় সুনীল ৰায় ডাঙৰীয়া। উপস্থিত আছে লগতে চিৰাং জিলাৰ সভাপতি নিৰ্মল কুমাৰ ৰায় ডাঙৰীয়া, আমাৰ পশ্চিম কোকৰাঝাৰ জিলাৰ সভাপতি প্ৰহ্লাদ বৰ্মন ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰীসকল নীলকুমাৰ ৰায় ডাঙৰীয়া, ইন্দ্ৰজিৎ রায় ডাঙৰীয়া। তো আমি আজি সদৌ গুজৰাটবংশী ছাত্ৰ সন্থাই আমি দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছোঁ। বিভিন্ন সময়ত আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছিলোঁ। তো গুজৰাটবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যখিনি যিকোনো ৰাজনৈতিক জৰিয়তে হওক বা আলোচনাৰ জৰিয়তে হওক সমাধান কৰিব লাগে। কিন্তু আমি বৰ্তমানত যে বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে হওক কোনো এখন চৰকাৰে কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী বা কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু আমি সমাধানৰ ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যিহেতু 2024 লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনৰ আগে আগে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত উদ্যোগত আমি প্ৰত্যেকখন জিলা কমিটিৰ উদ্যোগত যিসমূহ অঞ্চল আছে এই অঞ্চলে অঞ্চলে আমি 11 তাৰিখৰ পৰা আমি নাগৰিক সভা আয়োজন কৰিছোঁ। আৰু এই নাগৰিক সভাৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক বিগত দিন সময় বা বিগত যিখিনি বছৰ বিগত যিখিনি দিন পাৰ হৈ গৈছিল, কি ধৰণে কংগ্ৰেছ হওক বিজেপি হওক কি ধৰণে আমাক প্ৰতাৰণা কৰিছিল, পৃথক ক্ষমতাবোৰ ৰাজ্য কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কি ধৰণে আমাক বঞ্চিত কৰি আহিছে, কি ধৰণে আমাক প্ৰতাৰণা কৰি আহিছে, এই গোটেইখিনি কথা আমি নাগৰিক সভাৰ জৰিয়তে আমাৰ বুদ্ধিজীৱী মহল আমাৰ ৰাইজৰ লগত আমি মত বিনিময় কৰিম। যে কিছুমানে ক'বলৈ গ'লে নিজকে কোচ ৰাজবংশী জনগোষ্ঠীৰ ত্ৰাণকৰ্তা ক'বলৈ গৈ নিজে দিছপুৰ দিল্লীৰ ললিপপ খাই কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা যিসমূহ দাবী মুখত তালা লগাইছে। আজিৰ তাৰিখত কোনো এজন ছাত্ৰ নেতাৰ মুখত আমি দেখিবলৈ পোৱা নাই যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাখিনি সমাধান কৰিব লাগে বৰ্তমানৰ যি পৰিস্থিতি। এই ক্ষেত্ৰত আমি বাধ্য হৈছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক অতি সোনকালে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগ মুহূৰ্তত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ বিতংভাৱে ৰাজহুৱাভাৱে আলোচনা হ'ব লাগে। প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান কৰিছিলোঁ, যিহেতু ইতিমধ্যে আমি আমাৰ পেপাৰৰ জৰিয়তে প্ৰত্যেকটো ৰাজনৈতিক দল প্ৰত্যেকটো নিৰ্বাচনৰ যিসমূহ প্ৰাৰ্থী আমি 9 তাৰিখৰ এটা ডেডলাইন বান্ধি দিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ যিসমূহ সমস্যা যিসমূহ আমি দাবী উত্থাপন কৰি আছিলোঁ দীৰ্ঘদিন ধৰি, আমি 9 তাৰিখৰ ভিতৰত আমি এটা ডেট বান্ধি দিছিলোঁ যে 9 তাৰিখৰ ভিতৰত আপোনালোকৰ মত স্পষ্ট কৰক। কিন্তু আজিৰ তাৰিখতে আমি দেখি পোৱা নাই কোনো কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ প্ৰতি সদ ইচ্ছা। আমি যিহেতু অচিৰেই 10 তাৰিখে যিহেতু আমাৰ এটা বৈঠক আছে কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গ লগতে বুদ্ধিক মহলৰ লগত আমি এটা বৈঠক দিম, গুৱাহাটীতে হওক কোকৰাঝাৰতে হওক, আৰু সেই বৈঠকতে আমি এটা সিদ্ধান্তত উপনীত হ'ম কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা, কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি পৃথক ৰাজ্য কেনেকৈ আমি সমাধান কৰিম বা আগন্তুক আমি লোকসভা নিৰ্বাচনত কি স্থিতি ল'ম, গোটেইখিনি তাত আমি 10 তাৰিখত আমি সিদ্ধান্ত ল'ম আৰু 11-12 তাৰিখৰ ভিতৰতে আমি বস্তুখিনি ৰাজহুৱা কৰিম। চাওক, আমি জানো কোড অফ কণ্ডাক্ট লাগিছে, কিন্তু আমি বস্তুখিনি আহ্বান কৰিছোঁ যে যোৱা দিনবোৰত যেনেকৈ আমাক কোচ ৰাজবংশী জনগোষ্ঠী যেনেকৈ প্ৰতাৰিত কৰিছে, আপোনালোকে যিহেতু নিৰ্বাচনত আহি আছে, নিৰ্বাচনত আপোনালোকে ক্ষমতা দখল কৰিব, ক্ষমতা দখলৰ পিছত আপোনালোকৰ স্থিতি কি হ'ব এই বস্তুটো আগতীয়াকৈ ৰাজহুৱাভাৱে আমাক স্পষ্টীকৰণ লাগে যে আগন্তুক দিনত যদি ক্ষমতাত কোনোবা ৰাজনৈতিক দল আহে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাখিনি বা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব। সেইকাৰণে আমি স্পষ্টীকৰণটো বিচাৰিছোঁ যে কোন দলে, কোন ৰাজনৈতিক দলে, কোন পাৰ্টীয়ে কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাখিনি সমাধান কৰিব। চাওক, ইতিমধ্যে কিছুমান নেতাই, আমি নাম ক'বলৈ বিচৰা নাই, কিছুমান নেতাই ক্ষুদ্ৰ পইচা নিজৰ ব্যক্তিগত স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ আন্দোলনৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যে আৱেগ অনুভূতি বন্ধ কৰি থোৱাৰ নিচিনা হৈছে। আজি আপোনালোকে চাব যে যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ 12 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ নেতৃবৃন্দ আছে আমি এটা বৃহৎ স্বাৰ্থত আমি এটা আলোচনাত মিলিত হৈছিলোঁ।
কিন্তু আজিৰ তাৰিখত আমি বৰ্তমান বিজেপি চৰকাৰে যি ধৰণৰ সদিচ্ছা যি ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিছিল আমি কিন্তু সেই ক্ষেত্ৰত আমি দেখা নাই আৰু সেইসকল নেতাই যাতে আজিৰ তাৰিখত বিজেপিৰ লগত বা দিল্লী দিছপুৰত যিসমূহ ললিপপ এই ললিপপ খাই নিজৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ আন্দোলন বা যিসমূহ আমাৰ প্ৰাপ্য অধিকাৰ এইসমূহ বন্ধকত থৈ আজি নীৰৱ হৈ আছে এই ক্ষেত্ৰত আপোনালোকৰ মিডিয়াৰ যোগেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে এইসকলে মুখা পিন্ধা ভণ্ডামী নেতাসকলৰ পৰা আপোনালোকে দূৰত থাকক আৰু এইসকল নেতাই কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক যাতে আকৌ বিক্ৰী কৰিব নোৱাৰে কাৰণ আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি যিহেতু ৰাইজৰ লগত এটা মত বিনিময় কৰিবলৈ আমি নাগৰিক সভা আয়োজন কৰিছোঁ প্ৰতিখন জিলা ইমূৰৰ পৰা সিমূৰলৈ ইয়াতে আমি বিভিন্ন কথা আমি আলোচনা কৰিম কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীক কেনেকৈ আমি উদ্ধাৰ যিসমূহ দাবী যিসমূহ আমাৰ সমস্যা আছে কেনেকৈ আমি সমস্যা সমাধান কৰিম এই ক্ষেত্ৰত নিশ্চয় আমি বিতংভাৱে আলোচনা কৰিম আৰু মোৰ লগত যিহেতু আমাৰ মাননীয় ভাৰপ্ৰাপ্ত আমাৰ সভাপতি আছে সুনীল ৰায় বাকীখিনি আমাৰ তেখেতে ক'ব সাংবাদিক বন্ধুসকলক নমস্কাৰ আজি সংবাদ মাধ্যমত অহাৰ উদ্দেশ্য এই হ'ল যে আমি যিহেতু 9 তাৰিখলৈকে আমি সময়সীমা বান্ধি দিছোঁ যি চৰকাৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই প্ৰতিশ্ৰুতি মতে আমি ৰাইজৰ লগত মত বিনিময় কৰিম যিহেতু আমাক কংগ্ৰেছ চৰকাৰ বা বিজেপি চৰকাৰ আমাক বহুত প্ৰতাৰণা কৰি আছে যিয়ে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই প্ৰতিশ্ৰুতি মতে আমি ৰাইজৰ লগত বাৰ্তা দিম नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।